हेलो एवरीवन वेलकम टू माय चैनल आशा কৰিছো আপোনালোক সকলোবোৰ ভালে কুশলে আছে আৰু ময়ো ভালে আছো আৰু ৰাতিপুৱাতে সকলোবোৰ কাম কৰি শেষ কৰি ভাবিলো অলপমান আপোনালোকৰ লগত কথা পাতো বুলি আৰু আজি বনাইছিলো ৰুটি আৰু আলু ভাজি আলু মানে মাইনাই ৰাতিপুৱাতে উঠিছিলে তাৰ পিছত তাইক অলপমান বাহিৰত ফুৰাই আনিলো আৰু তাৰ পিছত তাই আৰু শুই গ'ল তাই শুই থাকোঁতে মই গোটেইখিনি কাম কৰি ল'লোঁ গা পা ধুলোঁ আৰু যি কাম আছিলে ঘৰৰ কাপোৰ চাপোৰ ধোৱা কাম আছিলে অলপ সেইখিনিও কৰিলোঁ আৰু চাহ তাহ বনাই খালোঁ আজি ভাবিছোঁ এঠাইলৈ যাম বুলি কিন্তু ফুৰিবৰ কাৰণে নহয় মই ভেকচিন ল'বৰ কাৰণে যাম কৰোণা ভেকচিন যিটো মই এতিয়ালৈকে লোৱা নাই ঘৰৰ বাকীবোৰে ল'লে দুটা ড'জ লৈছে কিন্তু মই লোৱা নাই যদি সুবিধা হয় আপোনালোকক দেখাম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তেন্তে চাই থাকিব ভিডিঅ'টো মমু উঠিলা তুমি এনেকৈ হামু কৰি আছিলা এনেকৈ হামু কৰিছিলা এনেকৈ বাবা দি দিয়া কি কৈছা বাবাই দিছা মই হামুক কৈ আছিলো নহয় কৈ দিছা বাই বাই দিয়া বাই কোৱা মই এতিয়া আহিছোঁ পাকঘৰত খানা বনাবৰ কাৰণে দুপৰীয়াৰ আৰু দেখাই আছোঁ মোৰ ভাত আৰু দালি হৈছে এতিয়া ভাবিছোঁ ইলিচ মাছ অলপ আছে তো সেইখিনি বনাম বুলি ভাবিছোঁ সৰিয়হ দি ভাপত দিম বুলি ভাবিছোঁ চাই থাকিবচোন কেনেকৈ বনাওঁ আপোনালোকেতো জানেই যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব আৰু মই কেনেকৈ বনাম সেইটোকে দেখাব বিচাৰিছোঁ চাই থাকিব এইখিনি ইলিচ মাছ আৰু ইয়াতে সৰিয়হ দিম ভাপত দিম বুলি ভাবিছোঁ গতিকে সৰিয়হখিনি আগতে মই পানীত ভিজাই থৈছিলোঁ আৰু এইখিনি এতিয়া মিক্সিত পিচি ল'ম মিক্সিত পিছতে মই জলকীয়া দিছোঁ দুটা আৰু নিমখ দিছোঁ আৰু বেলেগ একো দিয়া নাই আৰু পানী দি ধুনীয়া এটা স্মুথ পেষ্ট বনাই ল'ম এতিয়া মাছখিনি টিফিন বাতি এটাত দি দিছোঁ আৰু তাতে পিচি লোৱা সৰিয়হখিনি দিলোঁ অলপ হালধি দিছোঁ আৰু নিমখ আৰু অলপ দি দিছোঁ যিহেতু আৰু অলপ পানী দিম আৰু অলপ কেঁচা মিঠাতেল দি ধুনীয়াকৈ সানি ল'লোঁ আৰু এতিয়া ওপৰত আৰু অলপ কেঁচা মিঠাতেল দিছোঁ আৰু জলকীয়া ফালি দি টিফিনটোৰ ঢাকনিখন মাৰি এতিয়া কেৰাহীত সিজিব দিম কেৰাহীটোত অলপমান পানী দি দিছোঁ আৰু তাৰে ওপৰত টিফিন বাতিটো বহাই দিছোঁ আৰু ঢাকনিখন লগাই দিলোঁ আৰু জুইটো মিডিয়ামত ৰাখিছোঁ 15-20 মিনিটমানৰ ভিতৰতে ভাপত দিয়া ইলিচ মাছ ৰেডি হৈ যাব মাছটো হ'বৰ কাৰণে দি দিলোঁ আৰু 15 মিনিটমান পিছত মাছটো হৈ যাব আৰু সৰিয়হ দি সৰিয়হ ভাপত দিয়া ইলিচ মাছ মই ভালেই হ'ব খাবৰ কাৰণে কাৰণ মই আগতে বনাইছোঁ বহুত টেষ্টি লাগে খাই যিসকলে জানেতো জানেই নজনাসকলে খাব পাৰিব আৰু মই কেনেকৈ বনাইছোঁ সেইটো দেখাই দিলোঁ গতিকে মাছটো হৈ আছে ইফালে আৰু মই ভাবিছোঁ এতিয়া লাহে লাহে ৰেডি হৈ লওঁ কাৰণ 3টামানত যাই পাব দিছে গতিকে লাহে লাহে ৰেডি হৈ লওঁ আৰু মই যাব লাগিব GMCHত ভেকচিন ল'বৰ কাৰণে ওচৰতে চেণ্টাৰ আছে কিন্তু তাত মই ভেকচিন নাপালোঁ GMCHত সুবিধা পালোঁ যিহেতু তাতে ভেকচিনটো লৈ আহিম বুলি ভাবিছোঁ আৰু মামী যাব গতিকে মামীৰ লগত মই যাম সুবিধা হ'লে মই আপোনালোকক দেখাম আৰু মই মাছটো হ'লে দেখাই দিম আপোনালোকক কেনেকুৱা হৈছে তো চাই থাকক আৰু মাছটো হৈ গ'ল এয়া ভাপত দিয়া ইলিচ মাছ ৰেডি ফ্ৰেণ্ডছ এতিয়া যাব ওলাইছোঁ ৰেডি হৈছোঁ যাবৰ কাৰণে আৰু জামত যদি নাফাঁচো তেতিয়া সোনকালে যাই পাম কিন্তু জামত ফাঁচিবলগীয়া হ'লেতো দেৰি হৈ যাব আৰু মাস্ক লৈছোঁ দেই মষ্ট ইম্পৰ্টেণ্ট বস্তু মাস্কটোতো লাগিবই গতিকে এতিয়া যাওঁ আৰু লগ পাইছোঁ
পালোঁ JMCHত এতিয়া খোজকাঢ়ি আহি আছোঁ মামী আৰু মই আৰু এতিয়া ভেকচিন বিচাৰি খোজকাঢ়ি আহি আছোঁ আৰু ভেকচিন ল'ম আৰু এতিয়া চাওকচোন চকু মুজি দিছোঁ একদম দুখ পাম বুলি ভাবিছিলোঁ কিন্তু গমেই নাপালোঁ কেতিয়া ভেকচিন দিলে আৰু ভেকচিন লোৱাৰ পাছত আমাক অলপ বাহিৰত বহিব কৈছে হাই ফ্ৰেণ্ডছ এতিয়া ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিলোঁ এতিয়াৰ পৰা চাহ খাব লৈছোঁ আৰু ভিডিঅ'টো যিহেতু তেতিয়া আধাতে মই এৰিলোঁ গতিকে ভাবিলোঁ কমপ্লিট কৰোঁ বুলি ভেকচিন লোৱাৰ পাছত আমাক অলপ সময় বহিব কৈছিলে আৰু তাৰপাছত জলদি ঘৰত গুচি আহিলোঁ কাৰণ যিহেতু মই এনাক এৰি গৈছোঁ গতিকে আহি আৰু গা পা ধুলোঁ তাৰপাছত মই ভাত চাত খালোঁ শুই দিলোঁ আৰু ভিডিঅ' কৰা নহ'ল এতিয়া ভাবিলোঁ এতিয়া চাহ খাব লৈছোঁ আৰু ভেকচিন লোৱাৰ পিছত অলপ গা বেয়া হয় বুলি কয় কিন্তু মোৰ এতিয়ালৈকে হোৱা নাই হয়তো ৰাতিলৈকে হ'ব পাৰে কিন্তু হাতখন অলপ বিষাই আছে এতিয়া আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ লগ পাম অন্য এটি ভিডিঅ'ত যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই বাই